আপোনালোকে থামিত দেখি গম পাইছে কোন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো ভিডিঅ' শেষলৈকে চাব। এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বন্ধুসকল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। আৰু বন্ধুসকল এতিয়ালৈকে যদি গুগল পে' ফোন পে' যদি ডাউনলোড কৰা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, লিংকৰ পৰা গুগল পে' ফোন পে' ডাউনলোড কৰি লওক। 150 ৰুপিজ বনাছ হিচাপে আপোনালোকে লোড ল'ব পাৰিব, বেংকত নোযোৱাকৈ আপোনালোকে বেংক বেলেঞ্চ চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে কোনটো টপিকৰ ওপৰত মই ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো বন্ধুসকল বহুতে কমেণ্ট কৰিছে আগতে কৃষকখন যোনটো PM কিষাণ সন্মান নিধি 2022 নতুন তালিকা আপোনাৰ নাম আছে নাই, বহুতে সুধি আছে যে মোৰ নামটো আছে নাই, মোৰ নামটো কাট খালে নাই কি। চ' এইটো ভিডিঅ' সম্পূৰ্ণ কম তাৰ ভিডিঅ' শেষলৈকে চাব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বন্ধুসকল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাহৰি যাব। আৰু নতুন তালিকা আপোনাৰ নাম আছে নাই, বহুতে সুধি আছে যে তালিকা নাম আছে নাই কৃষকসকলৰ যে বাবে ভাল খবৰ। চ' সম্পূৰ্ণ চাব হয়। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফাৰ্ষ্ট অফ অল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে কি কৰিব লাগিব, নিজৰ মোবাইলটো আপোনালোকৰ লাইভ আজি মই কৰি দেখাম আমাৰ মোবাইলত। তো আপোনালোকে একো টেনশ্যন ল'ব নালাগে। চ' মই সম্পূৰ্ণ আপোনালোকক লাইভ আজি মোবাইলত কৰি দেখাম। তো ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফাৰ্ষ্ট অফ অল। আৰু কিবা কমেণ্ট থাকিলে কমেণ্ট বক্সত সুধিবলৈ পাহৰি যাব। নেক্সট ভিডিঅ' হয় কমেণ্টৰ ভিতৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ কম ভিডিঅ'টো শেষলৈকে চাব। তো ফাৰ্ষ্ট অফ অল আপোনাৰ কি PM কিষাণ যোনটো PM কিষাণ সন্মান নিধি যোনটো আপোনাৰ অফিচিয়েল ছাইট সেইটো আহি যাব লাগিব। তুমি ডেছক্ৰিপশ্যনত লিংক পাই যাব, নহ'লে আপোনালোকে ডাইৰেক্ট আহি যাব পাৰে আপোনাৰ ক্ৰমত বা যিকোনো মোবাইল ব্ৰাউজাৰত আহি যাব পাৰে PM কিষাণ সন্মান নিধি বুলি চাৰ্চ কৰি। তো ফাৰ্ষ্ট অফ অল প্ৰথম লিংকত আপোনালোকে ক্লিক কৰিব লাগিব। মই প্ৰথম লিংকটোত ক্লিক কৰি দিছোঁ। তোমালোকে দেখি পাইছে KYC মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ। চ' আমি দেখিছে আৰু আপোনালোকৰ কিবা এটা আহি আছে আপডেট আপোনালোকৰ KYC কৰিবলৈ। তো বন্ধুসকলে বহুতে সুধি আছে মোৰ নামটো আছে নাই, কেনেকুৱা চেক কৰিম। তো সম্পূৰ্ণ কমতে এইটো আপোনালোকে স্ক্ৰল ডাউন দেখিব পাইছে যে PM কিষাণ সন্মান নিধি যোনটো অফিচিয়েল ছাইট আপোনালোকৰ এনেকুৱা বেনাৰ দেখিবলৈ পাব, যিটো অফিচিয়েল ছাইট হয়। তো বন্ধুসকল আপোনালোকে কি কৰিব লাগিব, আপোনালোকে অহাৰ লগে লগে আপোনালোকে তলত আহি যাব পাৰে, ইয়াত দেখিব পাৰে আপোনাক কিমান দেখাই দিছে, পুৰা ভাৰতৰ মেপটো আছে। চ' আমাৰ এইটো দৰকাৰ নাই, আমাৰ নিজৰ ষ্টেটাছটো চাবলৈ আছে যে আপোনালোকৰ নাম আছে নাই। চব বেনিফিচিয়াৰী ষ্টেটাছ বুলি অপশ্যন পাব, নহ'লে বেনিফিচিয়াৰী লিষ্ট আপোনালোকে যিকোনো এটা চাব পাৰে। মই ফাৰ্ষ্ট অফ অল আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছ কেনেকুৱা আপোনালোকৰ নিজৰ নামটো চেক কৰিব লাগিব। চ' সম্পূৰ্ণ কম আপোনাৰ নাম এক্টিভেট আছে নে নাই। তো বন্ধুসকল আপোনালোকে ক্লিক কৰি দিব ফাৰ্ষ্ট অফ অল। তো স্ক্ৰল ডাউন কৰিবলৈ অলপ নেটৰ প্ৰব্লেম হ'ব পাৰে বা লোড ল'বলৈ দিগদাৰ হ'ব পাৰে। তো আপোনাক ইয়াৰ বাবে 3টা বস্তু প্ৰয়োজন হ'ব। চ' আধাৰ নম্বৰ প্ৰয়োজন হ'ব, যোনটো আপোনালোকে ৰেজিষ্টাৰ অলৰেডি কৰি ৰাখিছে। চ' একাউণ্ট নাম্বাৰ লাগিব আৰু আপোনালোকৰ মোবাইল নম্বৰ, যোনটো আপোনালোকে PM কিষাণ সন্মান নিধি যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা সময়ত আপোনালোকৰ যিখিনি ডাটা দিছিলে এই ডাটাখিনি প্ৰয়োজন হ'ব। তো ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ কম। তো ফাৰ্ষ্ট অফ অল আপোনালোকৰ যিটো মোবাইল নম্বৰ দি চাৰ্চ কৰিব পাৰে, আধাৰ কাৰ্ড নাম্বাৰ চাৰ্চ কৰিব পাৰে, যিকোনো যদি এটাও ডকুমেণ্ট নাই আপোনালোকে কি কৰিব লাগিব, বেক আহি যাব লাগিব। চ' এইবোৰ ডাটা দি আপোনাৰ ওচৰত ডাটা আছে বা আধাৰ কাৰ্ড নাম্বাৰ থাকিবই, বেংক একাউণ্ট নাম্বাৰ দিও আপুনি চেক কৰিব পাৰিব। ধৰি লওক আপোনালোকে একো নাম্বাৰ নাই, আপোনালোকে কেনেকৈ চেক কৰিব। তো চিম্পল আপোনাৰ বেনিফিচিয়াৰী লিষ্টত অপশ্যনত আহি যাব লাগিব। তো বন্ধুসকল আপোনালোকে এই চাৰ্ভাৰ ডাউন চলি আছে, আপোনালোকে দেখিব পাইছে বেনিফিচিয়াৰী আহি গ'ল। চ' আপোনালোকে এবাৰ দুবাৰ এনেকৈ স্ক্ৰল ডাউন কৰিব, আহি যাব আপোনালোকৰ কিন্তু চাৰ্ভাৰ ডাউন চলি থাকে। তো আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব, নিজৰ ডিষ্ট্ৰিক্টটো ষ্টেটটো চইচ কৰিব লাগিব। তো আছাম বুলি মই এনেই চিম্পল এটা চইচ কৰি দিছোঁ, যোনটো প্ৰথমত আহে মই চইচ কৰি দিছোঁ। চ' আপোনালোকে এনেকুৱা যিকোনো এটা ডিষ্ট্ৰিক্ট চইচ কৰিব পাৰে। তো আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টে হয় এই ডিষ্ট্ৰিক্টটো চইচ কৰি দিব। চইচ কৰাৰ পিছত আপোনালোকে চাব ডিষ্ট্ৰিক্ট কৰিব, ব্লক কৰিব, ভিলেজ কৰিব। কৰাৰ পিছত গেট ৰিপৰ্ট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনাৰ ডিষ্ট্ৰিক্টৰ কোন কল পাইছে সেইখন আহি যাব। চ' বন্ধুসকল আপোনালোকে দেখিব পাইছে যে ডিষ্ট্ৰিক্টৰ কোনটো আহি যায়, অপশ্যনটো আহি যাব। আৰু বন্ধুসকল এতিয়া আপোনালোকে কি কৰিব লাগে সম্পূৰ্ণ কম, যে আপোনালোকৰ যদি নাম যদি আছে আপোনালোকৰ টেনশ্যন ল'বলৈ একো নাই। যদি আপোনালোক আগৰ মাহৰ কিস্তি পাই গৈছে আৰু ইয়াত আপোনালোকে যদি বেনিফিচিয়াৰী ষ্টেটাছটো আপোনালোকে যদি দেখাই আছে, যে ষ্টেটাছটো যদি দেখাই আছে আপোনালোকৰ যদি এক্টিভেট, চ' আপোনালোকে পাই যাব, কোনো টেনশ্যন ল'ব নালাগে। চ' আজিলৈ ভিডিঅ' ভিডিঅ' ভাল লাগিলে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। আৰু আপোনাৰ যদি গেট ৰিপৰ্ট অপশ্যনত যদি ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰ ৰিপৰ্টটো দেখাই দিছে, চ' আপোনালোকে একো টেনশ্যন ল'ব নালাগে। চ' আজিলৈ ভিডিঅ' ভাল লাগিলে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা কমেণ্ট থাকিলে কমেণ্ট বক্সত দিবলৈ পাহৰি যাব। নেক্সট ভিডিঅ' কমেণ্টৰ ভিতৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' এইকেইটাই ডিটেইল আছে, ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰিপৰ্ট আহি যাব। চ' আজিলৈ ধন্যবাদ।